জানি তাই কবিতা লিখিব নজনা ছোৱালীজনীয়ে সুন্দৰ অনুভৱৰ কথা গোপন কক্ষত সংগোপনে সাঁচি ৰাখিছিলে। বুজি পালে তাই কবিতাৰ ভাষা মাদকতা, বুজি পালে তাই হৃদয়ৰ ৰুদ্ধকতা। হেঁপাহ আছে তাইৰ কবি হ'বলৈ, সপোনবোৰক বাস্তৱত ৰূপায়িত কৰিবলৈ। নেমানে তাই কোনো বাধা বাধকতা, মাথো জানে তাই এজনী ৰণাংগনৰ কনকলতা। কবিতা লিখিব নাজানি তাই কবিতাৰ বচা বচা শব্দবোৰ ডায়েৰীত সাঁচি ৰাখিছিলে। ভবাই নাছিলে তাই সেই শব্দবোৰ যে কবিতাৰ গভীৰতা। সন্তাক বিভেদিকা তৰাই সজ্জীৱিত কৰি ৰাখিছিল ভগা ভগা দাপোনৰ টুকুৰাবোৰ। সুস্থ মানসিকতাৰে মগজুত টুকুৰিয়াই ন সৃষ্টিৰ গুণাগথা। কবিতাৰ বাকৰিত তাই প্ৰথম শ্ৰোতা। কবিতা লিখিব নাজানে তাই। ধন্যবাদ।